মুখখন যে কিমান ধুনীয়া দৈ মনৰ নিচিনা লাগিছে আহিদে হয়নে না 20ৰ ভিতৰত 35 এনেকুৱা বোলে বিহুৰ দিনা বাৰু পৰীক্ষা পাতিনি মানে বোলে বিহু খাই আমাৰ শেষেই হোৱা নাছিলে মাজতে পৰীক্ষাটো আহি গ'ল সেইকাৰণে মানে এতিয়া মানে এইবোৰ চব বিহু মানে যোৱাই নাই তথাপিও আৰু পৰীক্ষাটো দি দিলোঁ আৰু হয় নাই নমস্কাৰ আচ্ছা মোক কিবা এটা কৈ দিয়ক এনে কয় নেকি দেখাই দিয়ক দেই এই দাড়ি বনাই থৈ লোৱা ধুনীয়াকৈ চাব বনাই পৰীক্ষাটো ভাল নহ'লা মেইন কথা তাৰপিছত ৰাইজ আৰম্ভ হৈ গ'ল দবা পিটা বৰষুণ শেষ কৰি ওলাই আহিছোঁ এয়া পৰীক্ষিত আমাক এতিয়া ফুচকা খুৱাব এতিয়া দেই এজনে এতিয়া মোক ফুচকা খুৱাইছে দেই থেংক ইউ দেই ফুচকাটো বাবে দেখিছে নহয় ৰাইজ এয়া ৰাস্তাৰ অৱস্থা বহু দিনৰ মূৰত টেনলৈকে পঢ়ি আহি স্কুলখনত এপাক সোমাই আহিলোঁ মনটো কিবা এটা ভাল লাগি গ'লোঁ ৰাইজ তাৰপিছত আমি পালোঁহি ৰাইজ মানে কাকাৰ লগত আহি পালোঁহি মৰাণ ইয়াত আৰু কিবা কিবি বস্তু কিনাৰ পিছত পেটটো অলপ ভোক লাগিলে সেইকাৰণে আমি সোমালোঁ পকোৰা চিকেন পকোৰা খাবলৈ আকৌ বৰষুণে দিব এতিয়াও ৰাইজ আজিলৈ এৰিছোঁ দেই নতুন এটা ব্লগৰ সৈতে আকৌ লগ পাম